নমস্কাৰ, মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুৱাই শুই উঠি ধান বান্ধিবলৈ বুলি আহিলোঁ। মানে আমাৰ ঘৰৰ কাষতে আছে মিল, প্ৰায় 2-3 মিনিটমানৰ বাট। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ ধানকেইটা চফাকৈ খুন্দা খাই ওলাই আহিছে। আৰু মানে এই কাৰেণ্টৰ মেচিনটোত যে এটাই ভাল, মানে সময়ৰ সদব্যৱহাৰ হয় বুলি ক'লেও ভুল নহয়, মানে সময় বেছি নালাগে। আৰু প্ৰত্যেক বছৰে মানে আমাৰ বহাগৰ বিহুত এখনি বছৰেকীয়া সকাম কৰা হয়, আৰু সেয়েহে এয়া মানে সকামৰে চাউল হয়। সেইটো কাৰণে ধুনীয়াকৈ খুন্দাবলৈ গ'লোঁ আৰু ধানখিনি। এয়া চাউল ধুনীয়াকৈ ওলাই আছে, দেখিবলৈ পাইছে ন। এইফালে ধান দি দিছোঁ আৰু লগালগ আহি আমাৰ বাৰীখনলৈ বুলি সোমাই আহোঁ। বৰ বিশেষকৈ খেতি নাই এতিয়াও, মানে ধুনীয়াকৈ আমি খাই বৈ চলি থাকিব পৰা ধৰণৰ শাক কৰা হৈছে। আৰু আমি প্ৰায় শাক নিকিনোৱে। আৰু এইফালে সোমাই আহিলোঁ, মানে এয়া সকামৰে কল এথোক কাটিছোঁ। আৰু এয়া চেনী কল দেখিছে নহয়। এতিয়া কলবোৰ বেয়া হৈ গৈছে, এটা সময়ত খুব ডাঙৰ ডাঙৰ আছিলে। আৰু এয়া কল থোকা কাটিলোঁহে হয়, কিন্তু বাৰীৰ মানে সীমাৰ বাহিৰত পৰিলে। আৰু ওচৰৰ ফালে ভাইটি এজন গৈছিলে বোলো, ক'লোঁ যে কল থোকা বাহিৰলৈ পৰিলে, আহাচোন ধৰি দিবা বুলি ক'লোঁ। মানে জেওৰা আছে, পাৰ হৈ যাবলৈ অকণমান অসুবিধা, তো ওখ ওখ জেওৰা দি থৈছোঁ আমি। আৰু মানে জেওৰাবোৰ পচি গৈছে আৰু। তো এয়া ভাইটিটোৱে কথা মতে কাম কৰিলে আৰু এয়া মোক হাতত দিলে। আৰু মই কল থোকা এনেদৰে দীঘলকৈ কাটিবলগীয়া হ'ল, মানে আঁতেই নাপালোঁ। আৰু এয়া এয়া মায়ে কেমেৰাটো ধৰি দিছে দেই। এনেকুৱা মানে কৰিব নাজানিলেও বেয়া বুলি নাই কোৱা, আকৌ এবাৰ দ্বিতীয়বাৰ কৈ নিদিব যে ভিডিঅ' আজিলৈ